Hi friends, welcome to my back to my channel Dilmoni Bordole. আপোনালোকৰ Dilmoni Bordole Dilmoni Bhai YouTube চেনেলত স্বাগতম জনাইছো আৰু মই মানে কাতি বিহু যেহেতু ঘৰত থাকিব নাপাম মানে মই শ্বিলং যামগৈ আজি কাইলৈ যামগৈ মানে আজি মই কাতি বিহুৰ কাৰণে মই নিজে কৰা খেতি ধান খেতিখিনি মানে এটা ব্লগ ষ্টাৰ্ট কৰিব বিচাৰিছো ভিডিঅ'টো অকনো স্কিপ নকৰাকৈ চাই যাওক আৰু তেনে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ফ্ৰেণ্ডছ মানে মই আহি এতিয়া মই পথাৰ আহি পালোঁ আৰু পথাৰখনৰ মানে ধান খেতিবোৰ কেনেকুৱা হৈছে এতিয়া মই দেখুৱাম এতিয়া মই মানে জংঘলৰ কিনাৰলৈ গৈ আছোঁ ৰাস্তাৰ পৰা যিহেতু নামিছোঁ এতিয়া মই ভিডিঅ'টো কৈ ধান খেতিখিনি দেখুৱাই আছোঁ একাদিক্ৰমে আপোনালোকে চাওক জংঘলে মাজে মাজে আহি আছোঁ আৰু সাপহে আছে না বেংহে আছে ধৰিব নোৱাৰোঁ ইমান জংঘলৰ মাজত আহিছোঁ আপোনালোকৰ ভিডিঅ' এটা আগবঢ়া মানে যিহেতু মই এইটো ফাৰ্ষ্ট ভ্লগ সেইটো কাৰণে মই আহিছোঁ ধান খেতিলৈ এইবোৰে হৈছে মোৰ ধান খেতি মানে ধান বেছি ভাল নহ'ল মানে বনে যিহেতু বেছিকৈ হ'ল মানে এবাৰ ভাত খাব নাপাম মানে যিহেতু বনহে খাব পাম চাগে ঠিক নাই লক্ষীমাই কি কৰি দিলে এবাৰ যিহেতু মানে মই বেছি নকৰিলোঁ এবাৰ মই নিজে কৈছোঁ ধানখিনি এবিঘাহে কৈছোঁ মানে দেই নিজৰ খোৱা জোখাৰ কাৰণে কৈছোঁ মানে লক্ষীমাক এনে প্ৰাৰ্থনা কৰিছোঁ মানে ভগৱানে যদি হেল্ল' দোস্তো এয়াই হৈছে মোৰ মৰমৰ ধান খেতি আৰু মই নিজে কৰা ধান খেতি মানে এবাৰ ইমান এটা ঠিক নহ'ল ধানখিনি মানে যোৱাবাৰ কৈছিল অলপ ঠিক আছিল এবাৰ অলপ ঠিক নহ'ল মানে সাৰ অলপ মাৰিব নাপালোঁ যে এতিয়া ধানৰ সলনি মানে মোৰ খেতিত বনহে এতিয়া বেছিকৈ হোৱা যেন দেখিছোঁ আৰু মানে ধান এতিয়া যিহেতু কাতি বিহু আহি পাল এতিয়া ওলায়ে নাই মানে ধান কি হয় মই নাজানো মানে দেই লক্ষীমাক প্ৰাৰ্থনা কৰিছিলোঁ যিহেতু ধান অলপ বেছি দিয়ক বোলো এবাৰ যিহেতু নিদিলে এবাৰ বছৰ ভাত যায় না নাযায় এইখিনিয়ে ধান নাজানো ক'ব নোৱাৰোঁ মানে যিহেতু চৰকাৰে দিছে চাউল তাউল যাব এনেকৈ টুক টাককৈ চলি যাব বছৰটো যাব আৰু মাজে মাজে ভাল আৰু মাজে মাজে কেনেকুৱা বন আপোনালোকে চাওকচোন একাদিক্ৰমে চাচোন বোকা পানী নোহোৱা হৈ গ'ল ধান মানে মটৰ লৈ গ'লোঁ যে সেইটো কাৰণে পানী চানী নোহোৱা হৈ গ'ল বৰষুণৰ পানী যি আছে সেইখিনিয়ে হৈ আছে মানে জীপ এয়া দেখিলে এয়াই হৈছে মোৰ ধান খেতি এয়া চাচোন কেনেকুৱা গছা কি হ'ব দেই ধানৰ সলনি বনহে এইখিনি আমাৰ ধান এইখিনি পাই কি তাৰ লাগি আছে আমাৰ ধান তাৰপিছত এইখিনি ধান মামাহঁতে কৈছে মামাহঁতৰ ধানখিনি যিহেতু ওলাইছে এতিয়া বহুত ওলাইছে মামাহঁতৰ ধানখিনি আমাতকৈ বহুত ভাল দেই ভাল হৈছে গেৰ ধুইলে আৰু ধান ওলালেই মামাহঁতৰ ধানখিনি মানে ধান চান খেতি কৰিলে ধান চান ৰুই আৰু তাৰপিছত চাহ তাহ খাব লগা হ'লে মানে এইডাল গছৰ তলতে মৰমৰ গছডালৰ তলতে আমি জীয়াওঁ আৰু চাহ তাহ পানী এইখিনি খাওঁ অলপ ৰেষ্ট লৈছোঁ আৰু অলপ আগত ধান আছে সেইখিনি আপোনালোকক দেখুৱাই আছোঁ আৰু যিহেতু মই আজি ফাৰ্ষ্ট ভ্লগ ষ্টাৰ্ট কৰিছোঁ ভ্লগটো অলপ ভালো হ'ব পাৰে বেয়া হ'ব পাৰে মানে আমি লালুং লোৱা না খালং খুলং বলং এইবিলাক মুখৰ ভাষাৰ পৰা ওলাই যায় আৰু সৰু সুৰা কথা অলপ থাকিব ভুল থাকিব আৰু তাৰপিছত মানে কথা এটা হৈছে আজি যিহেতু মই ভ্লগটো ফাৰ্ষ্ট ষ্টাৰ্ট কৰি লৈ পিনে মই শাহুমাৰ ঘৰলৈ যাম মুনু আৰু মই যাম যিহেতু মই আজি শাহুমাৰ ঘৰলৈ যাম মুনু আৰু মই মানে মোৰ ৱাইফ আৰু মই যাম শাহুমাহঁতৰ ঘৰলৈ আৰু শাহুমাৰ ঘৰ যোৱাৰ আগে মই এতিয়া ধানৰ খেতিলৈ আহিছোঁ ধানৰ খেতিটো কেনেকুৱা হৈছে চাব আহিছোঁ আৰু অলপ পিছত যামে আৰু 1.5 ঘণ্টা 2 ঘণ্টামান পাছৰ পিছত মই মুনু আৰু মই দন্দুৱালৈ যাম আৰু কিনো আৰু কৈ থাকিম এইখিনিয়ে মানে তাৰপিছত এতিয়া মই ধানখিনি অলপ একাপাক আপোনালোকক দেখুৱাই দিম সেইখিনিয়ে কিনো ইনো কৈ থাকিম নহয় আমি যিহেতু লালুং ভ্লগটো ফাৰ্ষ্ট ষ্টাৰ্ট কৰিছোঁ হয় নে নহয় মই ইমান এটা নাজানো মানে কি ভ্লগ ষ্টাৰ্ট কৰিব লাগে ষ্টাৰ্ট কৰিছোঁ মানে কথা অলপ নাজানো মই আগতে ভ্লগ ষ্টাৰ্ট কৰিছিলোঁ কিন্তু সেইটো ভ্লগটো ভালেই হৈছিল কিন্তু মোবাইলটো বেয়া হ'ল যে সেইটো কাৰণে একাউণ্টটো মই পাহৰি গ'লোঁ সেইটো কাৰণে মই সেইটো একাউণ্ট চলাব নোৱাৰিলোঁ এতিয়া নতুন একাউণ্ট এটা চলাইছোঁ আপোনালোকে চাব আৰু মানে আগৰ একাউণ্টটো যদি চাব লগা হয় তেনে দিলমনি বৰদলৈ ইউটিউব চেনেল বুলি চাৰ্চ কৰি ল'ব তেতিয়া আপোনালোকে দেখা পাব আৰু এতিয়া মানে মই ধানখিনি এপাক দেখুৱাই দি পিনে আপোনালোকক মই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ আৰু মানে কিনো আৰু কৈ থাকিম তেনেকৈ ভিডিঅ'টো অলপ ষ্টাৰ্ট কৰি দিম হয় নে নহয় এয়াই হৈছে আমাৰ ধান মানে লক্ষীমা
লক্ষীমা আজি এবাৰ আমাৰ ঘৰলৈ ইমানকৈ নাহিল, কাৰণ দেখিছ এই ধানৰ গছা এইবোৰ ইমান কেটেঙা কেটেঙা ধান হ'লে আমি কেনেকৈ ভাত খাব পাৰিম হা? ডাঙৰ ডাঙৰ ভাত কেনেকৈ খাব পাৰিম? অলপ সুস্থ হওক ন, ধানবিলাক ডাঙৰ ডাঙৰ হওক, তেতিয়াহে আমি ডাঙৰ ডাঙৰ ভাত খাব পাৰিম। এয়া হৈছে মামাহঁতৰ ধান, এয়া মামাহঁতৰ ধান ওলালে যিহেতু হয় নে নহয়, ওলালে সিহঁতে লগত আগতীয়াকৈ ভাত খাব পাব। আমি এতিয়া ভাত খাব নাপামেই। যাৰা এইকেইটা কাকা আইতাহঁত গৈ আছে ধান চাব, আপোনালোকে দেখিছে চাগে, সিহঁতৰ ধান চাব গৈ আছে। আৰু এতিয়া এয়াই হৈছে আমাৰ মামাহঁতৰ ধান। এতিয়া পকিব আৰু এসপ্তাহ পাছত পকিব, লগত এসপ্তাহ দুসপ্তাহ পাছত দিনে নতুন চাউলৰ ভাত খাব পাব। আমিহে এইটো যিহেতু খাব পৰা নাই, খাব পাম আমিও লাহে লাহে গেৰে ধুইব ওলাইছে মানে। কাতি বিহুত থাকিব পৰা দিশত ভালে আছিল, যিহেতু মঙলবাৰে 18 তাৰিখে হ'ল কাতি বিহু। মই যিহেতু যদি থাকিব পৰা হেঁতি মানে মই ভালকৈ ব্লগ এটা ষ্টাৰ্ট কৰি লওঁ হয়, আপোনালোকে ভাল পালেহে। আৰু তাৰপিছত এতিয়া সেয়া খালং বুলং ভিডিঅ' মনোজ ভাইৰ নিচিনা বনাব লাগিব আমি এতিয়া। মাজে মাজে গৈ আছোঁ, আৰু মই এতিয়া ধানৰ মাজতে আছোঁ, গৈ আছোঁ। এতিয়া ঘৰলৈ গৈ আছোঁ মানে এতিয়া ৰাস্তাত উঠি পিনে এতিয়া মই গৈ আছোঁ। আৰু আপোনালোকে মোৰ লগে লগে গৈ আছে। আপোনালোকে এই ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই থাকিব, কাৰণ মই এটা ফাৰ্ষ্ট এতিয়া ভ্লগ ষ্টাৰ্ট কৰিছোঁহে। মানে ভ্লগটো আপোনালোকে মৰম চেনেহ দিবা, তেতিয়াহে মই এনেকুৱা ভিডিঅ' বনাবলৈ উৎসাহ পাম, হয় নে নহয় ৰাইজ? কিনো আমি এতিয়া ফাৰ্ষ্ট ষ্টাৰ্ট কৰিছোঁ, কথাবিলাক শিকিমহে, হয় নে নহয়? ফ্ৰেণ্ডছ, এতিয়া মানে ভিডিঅ'টো এইখিনিতে মানে সামৰোঁ। আৰু তাৰপিছত তাৰপিছত আৰু চুৰ কৰি থাকোঁ। এতিয়া এতিয়া ঘৰলৈ যাই কাপোৰ চাপোৰ সলাই পিনে গা চা ধুই লওঁ। ধুই লৈ পিনে শাহুমাৰ ঘৰলৈ যাওঁ। শাহুমাৰ ঘৰত যায় গাহৰি মাংসই খাওঁ নেকি, কিহে খাওঁ আৰু মৰিগাঁৱৰ পৰা কিনি লৈ যাম, খাম কিবা এটা দে। এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰোঁ।